नमस्कार बंधु बान्धवीসকল আজিৰ ভিডিঅ'টো সকলোৰে বাবে গুৰুত্বপূৰ্ণ কিয়নো আজিৰ ভিডিঅ'টো হল এনআরসি ৰিলেটেড ভিডিঅ' কিয়নো মোৰ বন্ধু এজনে ভিডিঅ'টো কমেন্ট কৰি জনাইছে যে দাদা এনআরসিৰ ফাইনাল ড্ৰাফট যিখন এতিয়া আমি কেনেকৈ মোবাইলত পিডিএফ আকাৰত ডাউনলোড কৰিব পাৰি সো সেই বিষয়ে এটা প্লিজ ভিডিঅ' বনাব সেই কাৰণে মই আজি এটা এনআরসিৰ ড্ৰাফট কেনেকৈ আপুনি ডাউনলোড কৰিব এই বিষয়ে ভিডিঅ' বনাব লৈছো সো ভিডিওটো স্টার্ট করার আগতে মোর হরো একটা রিকোয়েস্ট যদি আপনি মোর চ্যানেলত নতুন হয় চ্যানেলটো সাবস্ক্রাইব কৰি বেল আইকনটো প্রেস কৰি ৰাখিব এনে ধৰণৰ ইনফরমেটিভ ভিডিও সকলোতকৈ আগত পাব সো ভিডিওটো স্টার্ট কৰো আপোনালোকে ক্রোম ব্রাউজারটো ওপেন কৰি লব ওপেন কৰাৰ পিছত সার্চ বাৰত এনআরসি আসাম বুলি লিখি দিব লিখি দিয়াৰ পিছত ওপৰত যেটো লিংক দেখা পাইছে তাতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত কিন্তু আপুনি গো টু এনআরসি অফিশিয়াল তলত ওয়েবসাইট ইটোত ক্লিক কৰি দিব দিয়াৰ পিছত চাব এনেকুৱা আহিব আপোনালোকৰ ওপৰৰ লিংকটোতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত চাব পেজটো লোডিং হৈছে কাৰণ মোৰ ইয়াতে নেট কানেকশনটো খুবেই বেয়া এই কাৰণে অলপ ওয়েট কৰিব চাওক ইটো পেজ আহি গৈছে এতিয়া আপোনালোকে ইন্টাৰ ইউৰ এআৰআৰ নাম্বাৰ মানে এপ্লিকেশন ৰেফাৰেন্স নাম্বাৰ হয় এটো এনআরসিৰ মূল ৰিসিভাৰ ওপৰতে এটা ষ্টিকাৰ চাব তাতে নাম্বাৰটো দি আছে মোৰ নাম্বাৰটো মই এন্টাৰ কৰি আছো মই মোৰ নাম্বাৰটো এন্টাৰ কৰি দিছো তলত এটা ক্যাপচাৰ দেখিবলৈ পাইছে ক্যাপচাৰটো এন্টাৰ কৰি দিব যাৰ যেনেকৈ আহে তেনেকৈ দিব দিয়াৰ পিছত ক্যাপচাৰ আপোনালোকে চাই আছে যে ক্যাপচাৰটো এন্টাৰ কৰি দিছো এতিয়া আপোনালোকে সার্চ বাৰত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত পেজটো অলপ লোডিং ল'ব লোডিং লৈ কিন্তু আপোনাৰ ফাইনাল যিখন এনআরসি ড্ৰাফট হয় সেইখন আহি যাব চাওক ইয়াত আহি গৈছে সকলো মেম্বাৰৰ নাম আহি গৈছে এতিয়া আপুনি এটো কিনেকৈ ডাউনলোড কৰিব যে ইয়াৰ কাৰণে আপোনালোকে থ্ৰী ডটত ক্লিক কৰিব ক্লিক কৰাৰ পিছত শেয়াৰ যেটো অপচন দেখিবলৈ পাইছে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত চাব বহুত কেইটা অপচন আহিব হোৱাটছআপত দিব পাৰে আপুনি ফেসবুকত দিব পাৰে বা জিমেইলত সেন্ড কৰিব পাৰে আৰু স্ক্ৰিনশ্বটো আপুনি কৰিব পাৰে আপোনালোকে চাব লাষ্টত যেটো হয় প্ৰিন্ট অপচনটোত ক্লিক কৰি দিব আৰু যদি আপোনালোকৰ অপচনটো নাহে তেতিয়া হলে মোৰ অপচনটোত ক্লিক কৰি দিব প্ৰিন্ট অপচনটো পাই যাব এতিয়া প্ৰিন্ট অপচনটোত ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ লগে লগে চাব সেভ এজ পিডিএফ এটো লেটার সাইজ হয় এটা আপোনালোকে তাতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এই লেটাৰতে ক্লিক কৰিব A4 সাইজত আপোনালোকে প্ৰিন্ট কৰি লব A4 ত আপোনালোকে ক্লিক কৰি দিব দিয়াৰ পিছত পিডিএফ ওপৰত যেটো চিন দেখিবলৈ পাইছে ইয়াতে ক্লিক কৰি দিব মই জাস্ট ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ পিছত চাব যে ফাইনাল এনআরসি ইয়াত সেভ বুলি আছে আপুনি সেভটো কৰি দিব সেভ কৰি লোৱাৰ পিছত কিন্তু মোৰ অলৰেডি সেভ হৈ গল আপোনালোকে ফাইল ম্যানেজাৰত আহিব আহি কিনে চাব ইয়াতে মই ডাউনলোড কৰিছো ফাইনাল এনআরসি পিডিএফটো ইয়াতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত পিডিএফতে ক্লিক কৰি দিব এতিয়া চাব এটো পিডিএফ আকাৰত ডাউনলোড হৈ গল সো আশা কৰো ভিডিওটো সকলোৱে বুজি পাইছে যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰি দিব আৰু যদি চেনেলত নতুন হয় তেনহলে চেনেলটো সাবস্ক্রাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ শেহতীয়া আপডেট সকলোতকৈ আগত পায় সো থ্যাংক ইউ ফ্ৰেন্ড আকৌ নেক্সট ভিডিওত লগ পাম